নমস্কাৰ বন্ধুসকল, মই এছমেজি ব্লগলৈ আপোনাৰ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ'লৈ আপোনাৰ ওচৰত উপস্থিত হৈছেহি। এতিয়া চাফা চিকুণ কৰি এতিয়া আজৰি হৈছোঁ। এতিয়া মানে ভিডিঅ' এটা বনাম বুলি আপোনাৰ ওচৰলৈ ভাবিলোঁ। থাম্বনেইলত দেখি গম পালেই চাগে আপোনাসকলে। আজি স্পেচিয়েল ভিডিঅ'। আজি দখাম বুলি ভাবিছোঁ 2 মাহত 25 কেজি হোৱা গাহৰি পোৱালিটো দখাম বুলি ভাবিছোঁ আপোনাহঁতক। এতিয়া গা চা ধুই এতিয়া দানা চানা খাই শুই আছে। এতিয়া শুই আছে, উঠি আছে এতিয়া। বলক তেনে দখাওঁ আমাৰ গাহৰি পোৱালিটো 2 মাহত 25 কেজি হোৱা। এইটো 2 মাহত 25 কেজি হৈছে এতিয়া 2 মাহত। এইটো চাচোন ভাত এতিয়া ৰ'দ দিয়াৰ কাৰণে অলপ অসুবিধা হৈছে চাবলৈ আপোনালোকক। এইটো 2 মাহত 25 কেজি চাওকচোন। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।